हेलो बंधुসকল मोर एडुकेशनल क्रिश यूट्यूब चैनल आपलोक स्वागतम जानाइछु। आज मैं आलोचना करिम जे रेलवे प्रोटेक्शन फोर्स अर्थात आरपीएफ और रेलवे प्रोटेक्शन स्पेशल फोर्स आरपीएसएफ नतुन पद मुकली होइसे तार विषय 4208टा पोस्ट मुकली होइसे। यार ऑनलाइन प्रक्रिया चलि आछे और यार लास्ट डेट हल 14/5/2024। तो आहक आमी यार विषय बितंকৈ जानु। चाওক ইয়াতে কি দিয়া আছে। टोटल पोस्ट होइसे 4208टा पोस्ट और यारे मेल अर्थात पुरुषर कारणे 3577टा पोस्ट आछे और फिमेलर कारणे 631टा पद आछे। चाওক याते एज लिमिटखिनि दिया आछे। एज लिमिटखिनि हल आपुनि 18 পৰা 28 বছৰৰ ভিতৰত হ'ব লাগিব 1 জুলাই 2024 মতে। ঠিক আছে। আৰু ইফালে এজ ৰিলেক্সেশন পাব আপোনালোকে। SC ST হলে 5 বছৰ আৰু OBC হলে 3 বছৰ। এডুকেশন কোৱালিফিকেশন হল আপোনালোকে মাথু 10 পাস কৰা হ'ব লাগিব। ঠিক আছে। আপোনালোকে অকল 10 পাস যিমান ক্যান্ডিডেট আছে অৰ্থাৎ মেট্ৰিক পাস কৰা যিমানবোৰ ক্যান্ডিডেট আছে সকলোৱে ইয়াতে এপ্লাই কৰিব পাৰিব। তাৰ পিছত নেক্সট ইয়াতে দিয়া আছে যে ইয়াতে হল আপোনালোকৰ কাৰ কিমান পইচা লাগিব অৰ্থাৎ কিমান টকা আপোনালোকে তাতে পেমেন্ট কৰিব লাগিব অনলাইন কৰিবলৈ হলে। চাওক SC সকলে দিব লাগিব 250 টকা, ST সকলে দিব লাগিব 250 টকা, ফিমেলৰ 250 টকা, এক্স সাৰ্ভিসমেন সকলৰ 250 টকা, মাইনৰিটিছৰ কাৰণেও 250 টকা আৰু ইফালে ইকোনমিক ব্যাকওয়ার্ড ক্লাছৰ কাৰণেও 250 টকা, আদার্স সকলৰ কাৰণে অৰ্থাৎ UR OBC ইহঁতৰ কাৰণে 500 টকা দিব লাগিব। কিন্তু আপুনি আপোনাৰ CBT এক্সামত যদি আপুনি বহে অৰ্থাৎ আপুনি যদি এক্সাম দিবলৈ যায় তেনেহলে আপোনালোকক এই পইচাখিনি ঘূৰাই দিব। ইয়াৰ আদার্সৰ 500 টকাৰ ভিতৰত আপোনালোকক 400 টকা ঘূৰাই দিব আৰু আপোনালোকে ওপৰত যিমানবোৰ দেখালো এইবোৰৰ সকলৰে আপোনালোকক 250ৰ ভিতৰত 250 টকাই আপোনালোকক ঘূৰাই দিব। ঠিক আছে। তাৰ পিছত চাওক ইয়াৰ ষ্টাৰ্টিং ডেট হল 15 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব অৰ্থাৎ আজিৰ পৰা। আৰু ইফালে দি আছে লাষ্ট ডেট হল 14 মে 2024। 14 তাৰিখে মে মাহৰ 14 তাৰিখে আপোনাৰ এটো কি লাষ্ট ডেট। আৰু ইয়াৰে কি আপোনালোকে এপ্লিকেশন ফৰ্মখন মডিফাই কৰিব পাৰিব। তাৰ মানে কি আপোনাৰ যদি কোনো জায়গাত মানে ভুল হয় আপোনালোকৰ তেনেহলে আপোনালোকে শুধৰাই ল'ব পাৰিব 15 পৰা 24 মে ভিতৰত। ঠিক আছে। ডেসক্ৰিপচনত লিংক দি দিম তাৰ পৰা আপোনালোকে ক্লিক কৰি এপ্লাই কৰিব পাৰিব। আপোনালোকক মই ইয়াতে কিছুমান এক্সট্ৰা কথা কৈ দি আছো। চাওক যেনেকুৱা আপোনালোকে যদি UR মানে আনৰিজাৰ্ভ তাৰপিছত EWS আৰু OBC হয় তেনেহলে আপোনালোকৰ 35% মাৰ্ক যদি আপোনালোকে উঠাব পাৰে তেনেহলে আপোনালোকক নেক্সট যেটো হেৰি আছে প্ৰক্ৰিয়া আছে তাত আপোনালোকক মাতিব। আৰু ইফালে SC ST যদি 30% মাৰ্ক উঠাব পাৰে তেনেহলে আপোনালোকৰ নেক্সট প্ৰক্ৰিয়া যেটো আছে নেক্সট প্ৰক্ৰিয়া কি হল PET অৰ্থাৎ ফিজিক্যাল এফিচিয়েন্সি টেষ্ট তাত আপোনালোকক মাতিব। তাত কি আছে চাওক আপোনালোকে PET আছে আপোনালোকক মেল যদি হয় আপুনি যদি মেল হয় তেনেহলে আপোনাৰ 1600 মিটাৰ ৰানিং কৰিব দিব 5 মিনিট 45 ছেকেণ্ডৰ ভিতৰত। আৰু ইফালে লং জাম্প আছে 14 ফুট আৰু ইফালে আপোনালোকৰ হাই জাম্প মাৰিব লাগিব 4 ফুট। আৰু আপুনি যদি ফিমেল হয় তেনেহলে 800 মিটাৰ আপোনাৰ ৰানিং কৰিব লাগিব 3 মিনিট 40 ছেকেণ্ডৰ ভিতৰত আৰু লং জাম্প দিব লাগিব 9 ফিট আৰু হাই জাম্প দিব লাগিব 3 ফিট। ঠিক আছে। ইয়াৰ পিছত কৈ দিছো আপুনি যদি আপোনাৰ যিখিনি PMT মানে জুখি যেটো হেতু হল আপোনাৰ UR EWS OBC আপুনি যদি হয় তেনেহলে যদি আপুনি মেল হয় তেনেহলে আপোনাৰ 165 সেন্টিমিটাৰ আপোনাৰ হাইট হ'ব লাগিব। আৰু যদি আপুনি ফিমেল হয় তেনেহলে আপোনালোকৰ 157 সেন্টিমিটাৰ হ'ব লাগিব। আৰু অকল লৰাহতৰ বাবে আপোনাৰ বডি হ'ব লাগিব 80 আৰু ফুলাই হ'ব লাগিব 85। এটো অকল লৰাবোৰৰ ক্ষেত্ৰতহে এটো জুকিব। মহিলাৰ ক্ষেত্ৰত এটো মানে চেষ্টটো আপোনালোকৰ নুজুখে। ঠিক আছে। যদি আপুনি SC ST হয় তেনেহলে আপোনালোকৰ হাইট 160 হ'ব লাগিব আৰু ফিমেল হলে 152 হ'ব লাগিব। ঠিক আছে। আৰু ইফালে যদি আপোনালোকে গাৰৱালিছ গৰখাছ মাৰাঠাছ ডগৰাছ এণ্ড আদাৰ্স কেটেগৰী হলে আপোনালোকে 163 হলে হ'ব আৰু ফিমেল 155 হলে হ'ব আৰু চেষ্ট আপোনাৰ 80 পৰা 5 সেন্টিমিটাৰ ফুলাব লাগিব। ঠিক আছে। নেক্সট মই কৈ দি আছো চাওক যে আপুনি ৰিক্ৰুটমেন্ট প্ৰসেস কিনি হল। চাওক ৰিক্ৰুটমেন্ট প্ৰসেস হল ফাৰ্ষ্টতে আপোনাৰ কি হ'ব CBT টেষ্ট হ'ব। CBT মানে কি আপোনাৰ কম্পিউটাৰত আপোনাৰ টেষ্ট হ'ব। তাৰ পিছত ফিজিক্যাল এফিচিয়েন্সি টেষ্ট অৰ্থাৎ মানে আপোনাৰ ৰানিং হ'ব লং জাম্প হ'ব। তাৰ পিছত কি হ'ব আপোনাৰ ডকুমেন্ট ভেৰিফিকেশন হ'ব। ঠিক আছে। তাৰ পিছত আপোনাক কৈ দিছো যে ইয়াৰ যেটো CBT থাকিব এটো 10th লেভেলৰ থাকিব মেট্ৰিক পাস লেভেলৰ। তাৰ পিছত আপোনাৰ ইয়াত কি থাকিব সময় থাকিব 90 মিনিট আৰু টোটাল কোৱেশ্চন থাকিব 120টা। আপুনি যদি এটা
কুৱেশ্যন সঠিক হয় আপুনি 1 নম্বৰ পাব আৰু যদি আপোনাৰ এটা কুৱেশ্যন ভুল হয় তেনেহ'লে আপোনালোক 1/3 নম্বৰ কাটা যাব তাৰ মানে কি যদি আপোনাৰ 3টা ৰং হয় তেনেহ'লে 1 নম্বৰ কাটা যাব ঠিক আছে এইবাৰ হ'ল কি চাওক ইয়াতে থাকিব এৰিথমেটিক অৰ্থাৎ গণিতত থাকিব 35 নম্বৰ আৰু 35টা কুৱেশ্যন আৰু ইফালে ৰিজনিঙত থাকিব 35টা কুৱেশ্যন 35 মাৰ্ক আৰু ইফালে জিকে আৰু জিএছত থাকিব 50টা কুৱেশ্যন 50 নম্বৰ আছিল আজিৰ ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি চেনেলটোক ছাবস্ক্ৰাইব কৰি থৈ যাব আৰু আগন্তুক কেনেকুৱা ভিডিঅ' লাগে আপুনি কমেণ্ট কৰি জনাব ঠিক আছে ধন্যবাদ